এই গোটেই মানুহখিনিয়ে জানে, ছবিৰ লগত জড়িত মানুহখিনিয়ে জানে, আমাৰ সংগীতৰ লগত জড়িত মানুহখিনিয়ে জানে, যিমানখিনি মানুহ আছে। নতুন নতুন কিছুমানে হয়তো সেইটো উপলব্ধি নকৰিব, যিখিনিয়ে মানে বহু দিনৰ পৰা কাম কৰি এক্সপিৰিয়েঞ্চ হৈছে, সেইখিনিয়ে গম পাব যে জুবিন গাৰ্গটো আচলতে কেনেকুৱা ধৰণৰ, তেওঁৰ থট প্ৰচেছটো কেনেকুৱা। হঠাৎ কৈ দিব কিবা এটা, পিছদিনাখনে ক'ব নালাগে ডিলিট কৰি দে। হয়তো তেওঁৰ মনৰ পচন্দ বস্তুটো পোৱা নাই, কেতিয়াবা তেনেকুৱাও হৈছে, বহুত ক্ষেত্ৰত হৈছে। কিন্তু মই কোনোদিন বস্তু তেওঁ ডিলিট কৰি পোৱা নাই। এইটো আচৰিত কথা। ডিলিট কৰিব দিলে মই ডিলিট নকৰোঁ। মই জানো যে তুমি এইটোৱে ভাল পাবা আকৌ এটা সময় গৈ। সেই যে পৰিৱেশ, আমি অফ কেমেৰা আমি কৈ আছিলোঁ যে পৰিৱেশে বহুত বস্তু সৃষ্টি কৰে। জুবিন গাৰ্গৰ জন্ম যদি আমেৰিকাত হ'লহেঁতেন, তেওঁ ইংৰাজী গান গাই পেলাই পৃথিৱী বিখ্যাত হ'লহেঁতেন। জুবিন গাৰ্গৰ যদি তামিলনাডুত জন্ম হ'লহেঁতেন, তেতিয়াহ'লে তেওঁ তামিলী ভাষা কৈ পেলাই হয়তো পৃথিৱী বিখ্যাত হ'লহেঁতেন। জুবিন গাৰ্গ অসমত হ'ল, সেইটো অসমৰ কাৰণে ডাঙৰ এটা উপহাৰ আচলতে। উপহাৰ প্ৰাপ্তি। এইটো ডাঙৰ উপহাৰ আচলতে অসমৰ কাৰণে। আৰু তেওঁ যিখিনি বস্তু দি থৈ গ'ল, তাৰ বিনিময়ত আচলতে আমি একো দিব পৰা নাই।